বিশ্বাস যদি আনৰ ওপৰত আছে তেনেহ'লে বিশ্বাসঘাতকতাৰ বাহিৰে একো পোৱা নাযায়। বিশ্বাস যদি নিজৰ ওপৰত থাকে তেনেহ'লে জগত জিনিব পৰা যায়। প্ৰতিযোগিতাত হৰা মানুহ জিকিব পাৰে, কিন্তু যি মনৰ পৰা হাৰি যায় সি কেতিয়াও জিকিব নোৱাৰে। এটা সিংহ যিমানে ভোকত নাথাকক লাগিলে সি কেতিয়াও ঘাঁহ নাখায়, আৰু এইটো তাৰ অহংকাৰ নহয়, সেইটো হৈ গ'ল তাৰ এটিটিউড। ঠিক তেনেকৈ আপুনি বুজিব লাগিব আচলতে আপোনাৰ ক্ষমতা কিমান। সপোন আচলতে সেইটো নহয় যিটো দেখিবৰ বাবে ৰাতি শোৱাৰ প্ৰয়োজন। সপোন সেইটোহে যিটো বাস্তৱত পৰিণত কৰিবৰ বাবে জুইৰ মাজেৰেও যাবলৈ নিজকে সাজু কৰিব পৰা যায়। এটিটিউড এনেকুৱা এটা বস্তু যিটো বস্তুৱে এজন মানুহক জিৰ'ৰ পৰা হিৰ' কৰিব পাৰে আৰু হিৰ'ৰ পৰা জিৰ' কৰিব পাৰে। যদিহে সূৰ্যৰ দৰে উজ্জ্বল হোৱাটো বিচাৰিছে তেনেহ'লে সূৰ্যৰ দৰে নিজকে জ্বলাবলৈ সাজু কৰিব লাগিব। জীৱনত সেইটো কেতিয়াও পোৱা নাযায় যিটো মানুহে বিচাৰে। জীৱনত সেইটোহে পোৱা যায় যিটোৰ বাবে মানুহজনে নিজকে সদায় যোগ্য কৰি তোলে। সন্দেহ এনেকুৱা এটা বেমাৰৰ নাম যিটো বেমাৰ মানুহৰ যদি এবাৰ হৈ যায় তেনেহ'লে গোটেই জীৱনটোৱে শেষ হৈ যায়। জীৱনত কেতিয়াবা ফেইল হোৱাৰ লগে লগে দুখ নকৰিব, কাৰণ ফেইল সেইজনে হয় যিজনে কিবা এটা কৰিবৰ বাবে চেষ্টা কৰে। যিয়ে একো কৰাৰ বাবে চেষ্টাই নকৰে সি কেতিয়াও জীৱনত ফেইল নহয়। জীৱনটোত কিবা এটা ডাঙৰ কাম নিজৰ বাবে নহ'লেও সেইসকলৰ বাবে কৰক যিসকল ব্যক্তিয়ে আপোনাক ফেইল হোৱাটো দেখিব বিচাৰে। কাম কৰি যদি এজন মানুহ সুখত থাকিব লগা হয় তেনেহ'লে ইয়াৰ বাবে এটাই ৰাস্তা আছে, সেইটো হৈ গ'ল যিটো কাম কৰি আছে সেইটোক ভাল পাবলৈ শিকক, নতুবা যিটো কাম ভাল পায় সেইটো কৰিবলৈ আৰম্ভ কৰক। দুজন ব্যক্তি এইখন পৃথিৱীত একেবাৰে অকলশৰীয়া হৈ পৰে। এজন ব্যক্তি হৈ গ'ল সেইজন যিজন পুৰুষ হোৱাৰ পাছতো পকেটত ধন নাথাকে, আৰু দ্বিতীয়জন ব্যক্তি সেইজন যিগৰাকী মহিলা হোৱাৰ পাছতো সৌন্দৰ্য নাথাকে। জীৱনৰ আটাইতকৈ ডাঙৰ দুখ সদায় সেইজনৰ পৰা পোৱা যায় যাক আটাইতকৈ বেছি ভাল পোৱা হয়। সেইবাবে কোৱা হয় জীৱনটোত যদি সঁচাকৈ সুখী হ'ব বিচাৰিছে তেনেহ'লে কেতিয়াও কাকো ইমান বেছি বিশ্বাস নকৰিব যাতে তাৰ পৰা দুখ পাব লগা হয়। কেতিয়াও কাকো নিজতকৈ বেছি ভাল নাপাব যাতে কান্দিব লগা হয়। জীৱনটো চাইকেলখনৰ নিচিনা, যেতিয়ালৈকে পেণ্ডেল মাৰি থাকিব তেতিয়ালৈকেই চলি থাকিব, আৰু যেতিয়াই পেণ্ডেল মৰা বন্ধ কৰিব ই পৰি যাব। কিবা এটা যদি কৰিব বিচাৰিছে তেনেহ'লে সদায় ভাল কাম কৰক, কাৰণ বেয়াটো দেখুৱাবলৈ মানুহ আছে। প্ৰতিশোধ লোৱাৰ আটাইতকৈ ভাল উপায়টো হৈ গ'ল সফলতা, কাৰণ সফলতাৰ পাছত আপোনাৰ অৱস্থা দেখি সেইজন ব্যক্তিয়ে আটাইতকৈ বেছি কষ্ট পাব যিজনৰ লগত আপোনাৰ শত্ৰুতা আছে, যিজনে আপুনি কিবা এটা কৰাটো কেতিয়াও বিচৰা নাছিলে। সময় বহুত বেছি মূল্যৱান আৰু সময় বহুত বেছি অদ্ভুত। যেতিয়া সময় ভাল চলি থাকে তেতিয়া আমি ভাল মানুহখিনিক লগ নাপাওঁ, আৰু যেতিয়া আমাৰ বেয়া সময় চলে তেতিয়া আমি ভাল মানুহখিনিক চিনি পাওঁ। প্ৰকৃত বন্ধু হয়নে নহয় চোৱাৰ বাবে এটা সৰু উপায় আছে। আপুনি বিপদত পৰা বুলি তেওঁলৈ এটা ফোন কৰক, দেখিব 1000জনৰ ভিতৰত অকল এজনে ৰেছপণ্ড কৰিব, বাকীকেইজনে এটা বাহানা উলিয়াই ফোনটো কাটি দিব। জীৱনত দুখ আছে বুলি ভাবি থাকি সেইবোৰ কথাত গুৰুত্ব নিদিব যিবোৰে আপোনাক দুখ দিয়ে, যিবোৰে আপোনাক অকলে এৰি থৈ যায়। বৰঞ্চ ভৱিষ্যতটোক সুন্দৰ কৰিবলৈ চেষ্টা কৰক, আৰু সেইসকল ব্যক্তিৰ কথা ভাবক যিসকলে আপোনাক ভাল পায়, যিসকলে আপোনাৰ লগত থাকিব বিচাৰে আৰু আপোনাৰ ভাল হোৱাটো কামনা কৰে। ভগৱানৰ ওপৰত বিশ্বাস কৰিলে ভগৱানে আপোনাক সেইটোৱে দিব যিটো আপোনাৰ বাবে ভাল।
আৰু আপোনাৰ নিজৰ ওপৰত বিশ্বাস থাকিলে ভগৱানে আপোনাক সেইটো দিব যিটো আপুনি বিচাৰিছে। গতিকে আপুনি কষ্ট কৰি যিটো পাব সেইটো আপুনি বিচৰা, আৰু ভগৱানে আপোনাক যিটো দিব সেইটো আপোনাৰ বাবে ভালটো। মা দেউতাই আপোনাক জন্ম দিয়াৰ কৰ্তব্য কৰি গ'ল, সমাজে আপোনাক শিকোৱাৰ কৰ্তব্য কৰি গ'ল, কিন্তু ভাল শিকিব নে বেয়া শিকিব সেইটো আপোনাৰ ওপৰত এৰি গ'ল। আপুনি যিটো শিকিব সেইটোৱে আপোনাৰ জীৱনত ঘটিব। অকল চিন্তা কৰি থকাটোৱে যদি সমস্যাৰ সমাধান হ'লহেঁতেন, তেনেহ'লে পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে কাম কৰিবলৈ বাদ দি অকল চিন্তা কৰাত ব্যস্ত হৈ থাকিলেহেঁতেন। জীৱনত সমস্যা বহুত হ'ব পাৰে। সেইসকল ব্যক্তিয়ে সদায় হাঁহিবলৈ পায় যিসকলে সমস্যা হৈ থাকোঁতে কেতিয়াও চিন্তা কৰি সময় পাৰ নকৰে আৰু এইটো ভাবে তেওঁলোকে এই সমস্যাটোৰ পৰা কেনেকৈ হাত সাৰিব। আৰু যিসকলে সমস্যাটো কিয় হ'ল, কেনেকৈ হ'বলৈ পালে আৰু তেওঁলোকত সদায় কিয় হয়, অকল এইবোৰ কথা চিন্তা কৰে আৰু ভাগ্যক দোষ দি থাকে, তেওঁলোকে জীৱনত সদায় কান্দিবলৈ পায়। আপোনাৰ লগত কি হৈছে সেইটো ডাঙৰ কথা নহয়, আপোনাৰ লগত যিটো হৈ গ'ল, হৈ যোৱাৰ পাছত আপুনি কি ষ্টেপ ল'ব সেইটোৱে নিৰ্ধাৰণ কৰিব আপোনাৰ জীৱনটো কেনেকুৱা হ'ব। মানুহে আপোনাৰ কথা বহুত ক'ব যেতিয়ালৈকে আপুনি সফলতা অৰ্জন কৰিব নোৱাৰে। আপুনি যদি বেয়া কাম এটা কৰে, ভুলতেও হৈ যায়, তেনেহ'লে খবৰ লোৱা মানুহ 100জন ওলাব, কিন্তু যদিহে আপুনি ভাল কাম কৰে তেনেহ'লে 10জন মানুহে আপোনাক খবৰ ল'বলৈ আপোনাৰ ঘৰলৈ নাহিব। সেইবাবে সদায় সেইটো কাম কৰক যিটো কাম কৰি আপোনাৰ ভাল লাগে আৰু যিটো কাম আপুনি কৰিব পাৰে। মানুহে কি ভাবিছে আৰু আপোনাৰ কথা কি পাতিছে সেইটোক লৈ কেতিয়াও গুৰুত্ব নিদিব। কোনোবাই বেয়াকৈ ক'লে সেইসকলে বেছিকৈ মন দিয়ে যিসকলৰ মনটো সহজ সৰল। পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে দুখ লাভ কৰে যদিহে তেওঁলোকৰ মনটো জোখতকৈ বেছি সহজ আৰু সৰল হয়। সেইবাবে হয়তো আচাৰ্য চাণক্যই কৈ থৈ গৈছে, জংঘলৰ ভিতৰত থকা আটাইতকৈ চিধা গছজোপা আটাইতকৈ সোনকালে কটা যায়। সেইবাবে মানুহ ইমানো চিধা হ'ব নালাগে প্ৰতিজন ব্যক্তিয়ে আহি প্ৰথম ঘাপটো যাতে আপোনাৰ গাত মাৰিবলৈ সুবিধা লাভ কৰে। নিজকে কঠোৰ বনাবলৈ চেষ্টা কৰক, ফিজিকেলি নহয় মেণ্টেলি কঠোৰ বনাওক। আপোনাৰ গাটো লাগিলে যেনেকুৱাই নহওক কিয়, আপোনাৰ মনটো যদি শক্তিশালী হয় পৃথিৱীৰ ৰাজত্ব আপুনিয়ে কৰিব পাৰিব। এইটো কথা সদায় মনত ৰাখিব। আপুনি পৃথিৱীলৈ অকলে আহিছে, আপুনি অকলেই যাব লাগিব। আৰু ইয়াত থকা সময়খিনিত আপুনি এনেকুৱা কিবা এটা কৰি থৈ যাব লাগিব আপুনি যোৱাৰ পাছতো যাতে মানুহে আপোনাৰ কথা ভালকৈ পাতিবলৈ বাধ্য হৈ যায়। আপোনাক কোনোবাই বেয়া বুলি কৈছে, আপোনাক কোনোবাই ভাল বুলি কৈছে, সেইটোক লৈ কেতিয়াও মন ভালো নলগাব আৰু মন বেয়াও নকৰিব। মানুহে আপোনাক তেতিয়ালৈকে ভাল বুলি ক'ব যেতিয়ালৈকে মানুহে বিচৰা ধৰণে আপুনি কাম কৰিব, আৰু মানুহে আপোনাক তেতিয়াই বেয়া বুলি ক'ব যেতিয়াৰ পৰা আপুনি তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰিব। যদিহে আপুনি সকলো মানুহক সুখী কৰিব পৰা নাই তেনেহ'লে তাৰ দুখটো নিজৰ গাত কেতিয়াও নিদিব। ভগৱানেও সকলো মানুহক সুখী কৰিব পৰা নাই। আজিৰ দিনতো বহুত মানুহে ভগৱানক লৈও গালি শপনি পাৰি আহিছে, য'ত নেকি বহুত মানুহে ভগৱানে তেওঁলোকক সকলো দিলে বুলি মানি লৈছে আৰু জীৱনত আগুৱাই গৈছে। কাৰোবাৰ ওপৰত যদি বিশ্বাস কৰিব লগা আছে তেনেহ'লে সেয়া সদায় নিজৰ ওপৰত কৰক। যি মানুহে বেলেগৰ ওপৰত বিশ্বাস কৰিছে সি সদায় কান্দিবলৈ বাধ্য হৈছে, আৰু যিসকল মানুহে নিজৰ ওপৰত বিশ্বাস কৰিছে তেওঁলোকে জীৱনত সেইটোৱে লাভ কৰিছে যিটো তেওঁলোকে বিচাৰিছে। আপুনি যদি পজিটিভ হয় তেনেহ'লে এইটো মই কেতিয়াও নকওঁ আপুনি প্ৰতিটো পৰিস্থিতিত সোনকালে আঁতৰি আহিব পাৰিব, কেতিয়াও আপুনি বিপদত নপৰিব। কিন্তু যদি পজিটিভ হ'ব পাৰে তেনেহ'লে আপোনাৰ সন্মুখত অহা প্ৰতিটো বিপদৰ সন্মুখত আপুনি সাহসেৰে থিয় হ'বলৈ শক্তিশালী হৈ পৰিব। বিপদৰ সন্মুখত পৰি যিসকল ব্যক্তিয়ে জোখতকৈ বেছি চিন্তা কৰে তেওঁলোকে কেতিয়াও একো ৰাস্তা বিচাৰি নাপায়, আৰু যিসকল ব্যক্তিয়ে বিপদৰ সন্মুখত পৰাৰ পাছতো শান্ত হৈ থাকে তেওঁলোকৰ সন্মুখত হাজাৰটা ৰাস্তা দেখা পোৱা যায়। জীৱন এইটোৱেই, সুখ থাকিব আৰু দুখো থাকিব। সুখৰ মাজত আপুনি বিলীন হৈ নাযাব, দুখৰ মাজত নিজকে হেৰুৱাই নেপেলাব। জীৱনত যদি বহুত ভাল দিন আহিছে তেনেহ'লে বেয়া দিনৰ বাবে আপুনি নিজকে সাজু কৰি ৰাখিব যাতে বেয়া দিন আহিলে আপুনি ভাগি নাযায়। আৰু যদি বেয়া দিন বেছিকৈ আহিছে তেনেহ'লে আপুনি এইটো মনত ৰাখিব আপোনালৈ ভাল দিন ঘূৰি আহিব, আৰু তাৰ বাবে ধৈৰ্য সহকাৰে আপুনি অপেক্ষা কৰিব লাগিব। কিবা এটা যদি বিচাৰিছে সেইটো আপুনি কেতিয়াও নাপায়। আপুনি যিটো বিচাৰিছে সেইটো পাবৰ বাবে পোনপ্ৰথমে নিজকে যোগ্য কৰি তোলক। হাজাৰ কষ্ট কৰাৰ পাছতো যদি আপুনি পোৱা নাই তেনেহ'লে আপুনি লক্ষ্য কেতিয়াও এৰি নিদিব। আপুনি আপোনাৰ ৰাস্তা সলনি কৰক। হয়তো যিটো ৰাস্তাৰে আপুনি গৈ আছে সেই ৰাস্তাৰে সেইটো গৈ পোৱাটো অসম্ভৱ, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় তালৈ যোৱাৰ কোনো ৰাস্তাই নাই। পৃথিৱীত এনেকুৱা বহুত ব্যক্তি আছে যিসকলে জীৱনত হৈ যোৱা সৰু সৰু ঘটনাবোৰক বহুত ডাঙৰ বুলি ভাবি লয় আৰু জীৱনটো কান্দি থাকে, আৰু এনেকুৱা বহুত ব্যক্তি আছে যিসকল ব্যক্তিয়ে জীৱনত হৈ যোৱা ডাঙৰ ডাঙৰ ঘটনাবোৰক সৰু বুলি উৰুৱাই দিয়ে আৰু জীৱনত সদায় হাঁহি থাকে। আপুনি নিজে ডিচাইড কৰক আপুনি কোনটো পক্ষত থাকিব। যিমান বেছি ভাল কথা শুনিব
সিমান বেছি আপোনাৰ মনটো ভাল হ'ব। যিমান বেছি দুখ লগা কথা শুনিব সিমানেই বেছি নেগেটিভ আৰু বেয়া লগা ভাৱবোৰ আপোনাৰ মনলৈ আহিব। আমাৰ মনটো পানীৰ নিচিনা। পানীত আপুনি যিটো ৰং দিব পানীখিনি সেইটো ৰঙৰে হৈ পৰিব, কিন্তু পানীৰ অস্তিত্ব সদায় থাকিব। ঠিক সেইদৰে মনত যদি ভাল কথা সোমায় মনটো আপোনাৰ ভাল হ'ব, মনত যদি বেয়া কথা সোমায় মনটো সদায় বেয়া হ'ব। সেইবাবে মই এইটো কেতিয়াও নকওঁ বেয়া নকৰিব, বেয়া নুশুনিব আৰু বেয়া নাচাব। তাৰ সলনি মই সদায় এইটো কওঁ ভাল চাব, ভাল ক'ব আৰু সদায় ভাল শুনিব। আপোনাৰ জীৱনত সদায় ভাল হ'ব। বন্ধুসকল, ভাল কথা শুনিলে জীৱনৰ উন্নতি কেতিয়াও নহয়। সেইখিনিক যেতিয়ালৈকে প্ৰয়োগ কৰিব নোৱাৰে তেতিয়ালৈকে আপোনাৰ জীৱনৰ পৰিৱৰ্তন নহয়। সপোন সকলোৱে দেখিব পাৰে, কিন্তু সপোনটোক বাস্তৱত পৰিণত কৰাৰ সাহস সকলোৰে নাথাকে। যিসকল ব্যক্তিয়ে দুদিন কৰাৰ পিছত এৰি দিয়ে তেওঁলোকে ব্যৰ্থতাৰে জীৱনটো পাৰ কৰিব লগা হয় আৰু সদায় ভগৱান আৰু ভাগ্যক দুখ দি তেওঁলোকে কান্দিব লগা হয়। কিন্তু যিসকল ব্যক্তিয়ে নেৰানেপেৰা প্ৰচেষ্টাৰে লাগি থাকে তেওঁলোকে সেইটো দিন লাভ কৰে যিটো দিনৰ বাবে আমি সদায় সপোন দেখি থাকোঁ। আপুনি কৰা কষ্টকৰ কামটোৰ সিটো পাৰে থকা যিখন পৃথিৱী সেই পৃথিৱীখন অতিকৈ সুন্দৰ। সদায় সেই সুন্দৰ পৃথিৱীখনৰ প্ৰতি মনত পেলাব আৰু আপুনি আপোনাৰ জীৱনত আগুৱাই যাব। আপুনি গুৱাহাটীলৈ যদি যাব বিচাৰে আপোনাক সেই বাছখনত তুলি বেলেগে দিব, আপোনাক টিকেট বেলেগে কাটি দিব আৰু আপোনাক জেগাডোখৰ বেলেগে দেখুৱাই দিব। কিন্তু গুৱাহাটী গৈ পোৱাৰ আগে আগে বাছৰ পৰা নামি নিদিব লাগিব, তেতিয়াহে আপুনি গুৱাহাটী গৈ পাব। ঠিক সেইদৰে আমিও জীৱনত সেইটো ভুল কৰি থাকোঁ। এটা সিদ্ধান্ত বাছি লওঁ আৰু সেই সিদ্ধান্তটোত উপনীত হ'বৰ বাবে আমি আগবাঢ়ি গৈ থাকোঁ। বাটত বহুতো ধৰণৰ বাধা আহে, কিন্তু সেই বাধাবোৰৰ ভিতৰত আমি বহুতেই ৰাস্তাটো শেষ হোৱাৰ আগে আগে সেই বাছৰ পৰা নামি দিওঁ, যাৰ বাবে আমি লক্ষ্যস্থানত কেতিয়াও উপনীত হ'ব নোৱাৰোঁ। এটা কথা সদায় মনত ৰাখিব, বুদ্ধিমান মানুহে কেতিয়াও চিন্তা নকৰে, বুদ্ধিমান মানুহে কেতিয়াও টেনশ্যন নলয়। তেওঁলোকে সদায় মনটোক ফ্ৰী কৰি ৰাখে আৰু জীৱনত আহিবলগীয়া প্ৰতিটো ভুলক তেওঁলোকে একচেপ্ট কৰে, প্ৰতিটো বাধা বিঘিনিক তেওঁলোকে একচেপ্ট কৰে আৰু সেই পৰিস্থিতিটোৱে তেওঁলোকে হাঁহি থাকে য'ত নেকি দুখেও আহি ক'বলৈ বাধ্য হৈ যায় এয়া মই ক'ত আহিলোঁ। আপোনাৰ এটিটিউড এনেকুৱা বনাওক যাতে মানুহে আপোনাক দেখি জাজ কৰিব নোৱাৰে আপুনি আচলতে কি কৰিবলৈ গৈ আছে আৰু আপুনি কি কৰিব পাৰে। মানুহে আপোনাৰ কথা কি কৈছে আৰু আপোনাৰ বিষয়ে কি পাতিছে সেইটো যদি আপুনি চিন্তা কৰি মন বেয়া কৰি থাকে তেনেহ'লে এইখন পৃথিৱীত সুখী থকাৰ ৰাস্তা আপুনি নিজে বন্ধ কৰি পেলাইছে। সুখ আৰু দুখ বুলি আচলতে বস্তু একো নাই। সুখ সেইটো যিটো আমি বিচৰা ধৰণে কিবা এটা হৈ যায় আৰু দুখ সেইটো যিটো আমি বিচৰা ধৰণে কেতিয়াবা কিবা এটা হৈ নাযায়। বিচৰা ধৰণে যদি কিবা এটা হোৱা নাই তেনেহ'লে আপুনি সেইটো আকৌ এবাৰ কৰক। এইবাৰ আপোনাৰ মতে হ'বই হ'ব, কিন্তু সেইবাৰ আপুনি আপোনাৰ 100% তাতে দি দিয়ক। আপুনি কিবা এটা পোৱা নাই তাৰ বাবে ভগৱানক দুখ দিয়া বন্ধ কৰক। দুখ সদায় নিজৰ ওপৰত দিয়ক। পৃথিৱীত যিসকল ব্যক্তিয়ে আনৰ ওপৰত দুখ দিয়ে সেইসকলে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। ৰাতিপুৱাটোত এটা কাম এনেকুৱা নিশ্চয় কৰক যিটো কামে আপোনাৰ মনটোক পজিটিভ লগাব পাৰে। ৰাতিপুৱা এনেকুৱা এটা কথা নিজকে কওক যিটো কথাই আপোনাক দিনটোত মটিভেটেড ৰাখিব পাৰে। এটা এনেকুৱা লক্ষ্য ৰাখক যিটো লক্ষ্যই আপোনাক ইমানেই শক্তিশালী কৰিব দিনটোৰ যিকোনো ধৰণৰ বাধা, যিকোনো ধৰণৰ সমস্যাই আপোনাক কেতিয়াও দুৰ্বল কৰিব নোৱাৰিব। এটা কথা সদায় মনত ৰাখিব, আপোনাতকৈ শক্তিশালী এইখন পৃথিৱীত দ্বিতীয়জন নাই। আপুনি সকলো কৰিব পাৰে যিবোৰ আপোনাৰ সন্মুখত আছে, মাত্ৰ ভাগি নাযাব। জীৱনত যদি আপুনি কাৰো বেয়া কৰা নাই তেনেহ'লে আপোনাৰ লগতো একো বেয়া হোৱা নাই। যিটো হৈছে সেইটো আপোনাৰ ভালৰ বাবে হৈছে, মাথো তাৰ প্ৰমাণ পাবলৈ আমি ধৈৰ্য সহকাৰে অপেক্ষা কৰা উচিত। বন্ধুসকল, ভাল কথা শিকিলে আৰু শুনিলে জীৱনৰ উন্নতি কেতিয়াও নহয় যেতিয়ালৈকে তাৰ প্ৰয়োগ আপুনি জীৱনত কৰিবলৈ নিশিকে। আপুনি কি কৰিছে সেইটো ডাঙৰ কথা নহয়, আপোনাৰ চিন্তাধাৰা কেনেকুৱা আৰু আপুনি কোনটো বস্তুক মানি লৈছে সেইটোহে ডাঙৰ কথা। এজন ডাঙৰ মানুহ হোৱাটো বহুত বেছি ভাল কথা, কিন্তু এজন ভাল মানুহ হোৱাটো বহুত বেছি ডাঙৰ কথা। জীৱনটো ইউটিউবৰ ভিডিঅ' নহয়, এইটো ভাল নালাগিলে আনটো চাব। জীৱনটো হৈ গ'ল এখন কিতাপৰ নিচিনা। আধালৈকে পঢ়িলে আপুনি কেতিয়াও উন্নতি কৰিব নোৱাৰে। যেতিয়ালৈকে আপোনাৰ সপোনটোত সম্পূৰ্ণৰূপে নিজকে সঁপি নিদিয়ে তেতিয়ালৈকে আপুনি জীৱনত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। যিসকল মানুহে কষ্ট নকৰাকৈ কিবা এটা বস্তু পাই যায় তাক ভাগ্য বুলি কোৱা হয়, যিটো খুব কমটি মানুহৰ থাকে। আৰু কিবা এটা পাবলৈ যদি আমি কষ্ট কৰিব লগা হয় আৰু কষ্ট কৰি পাওঁ তাক সফলতা বুলি কোৱা হয়, যিটো সকলোৱে কৰিব নোৱাৰে। এজন ব্যক্তিৰ ওচৰত থকা টকা পইচা আৰু সম্পত্তি দেখিবলৈ বহু ভাল, তেওঁৰ জীৱনটোৰ বিষয়ে শুনিবলৈ বহু ভাল, কিন্তু তেওঁ সেইখিনি পাবৰ বাবে যিমানটা অন্ধকাৰ ৰাতি পাৰ কৰি আহিলে সেইখিনি শুনাৰ ধৈৰ্য কিন্তু কাৰো নাই।
বিফল হ'ম বুলি যিসকল ব্যক্তি একো নকৰাকৈ থাকে তেওঁলোকে এটা কথা জনা উচিত, হিষ্ট্ৰীৰ পৰা আজিলৈকে এনেকুৱা এজনো মানুহ নাই যিজন মানুহে বিফল নোহোৱাকৈ পৃথিৱীত ৰাজত্ব কৰিছে। ইয়াৰ অৰ্থটো হৈ গ'ল সফলতাৰ আন এটা ৰাস্তা হৈ গ'ল বিফলতা। সফলতা আহে এটা ভাল আইডিয়াৰ পৰা, এটা খুব সুন্দৰ আইডিয়া আহে আপোনাৰ এক্সপিৰিয়েঞ্চৰ পৰা, আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ তেতিয়া হ'ব যেতিয়া আপুনি এটা কাম বাৰে প্ৰতি কৰিব। খঙৰ আটাইতকৈ ডাঙৰ দৰৱ কি জানে? খঙৰ আটাইতকৈ ডাঙৰ দৰৱ হৈ গ'ল মৌনতা। যেতিয়া আপোনাৰ খং উঠিব আপুনি মৌন হৈ পৰিব আৰু সেই ঠাইৰ পৰা আঁতৰি গুচি যাব। জীৱনত আপোনাক কোনে বেয়াকৈ কৈছে, কোনে আপোনাক অপমান ইনচাল্ট কৰিছে, সেইখিনি শুনি থকাৰ আৰু সেইখিনি কথা ভাবি থকাৰ দায়িত্ব আপোনাৰ নহয়। আপোনাৰ দায়িত্ব হৈ গ'ল আপুনি জীৱনত কি ভাবিছে, আপুনি জীৱনটোৰ প্ৰতি কি কৰিম বুলি আহিছে আৰু আপুনি জীৱনত কি কৰি আছে। অতীতত আপুনি যিটো কৰি আহিলে তাৰ ফল আজি আপুনি ভুগি আছে। যদি ভাল ভুগিছে তেনেহ'লে আপুনি আগলৈ আৰু ভাল কাম কৰি যাওক। যদি আপোনাৰ জীৱনত আজি বেয়া হৈ আছে তেনেহ'লে সেই একেটা ভুল আপুনি আকৌ একো নকৰিব। অৰ্থটো হৈ গ'ল আজি আপুনি ভাল কৰক, অহাকালিলৈ আপোনাৰ ভাল হ'ব। আপুনি আজি বেয়া কৰক, অহাকালিলৈ আপোনাৰ লগত সদায় বেয়াই হ'ব। জীৱনটো দুদিনীয়া। এই দুদিনীয়া সময়টোত যাৰ বেলেগৰ কথা পাতি সময় নষ্ট কৰিবলৈ সময় থাকে তাৰ জীৱনত সেই দুদিনতো একো শিকিব নোৱাৰে। কিন্তু যিজন ব্যক্তি সেই দুদিনীয়া সময়টোত সদায় নিজৰ বাবে কটায়, আনৰ ভালৰ বাবে কাম কৰে, ভাল কথা চিন্তা কৰে, সেই দুদিনত তেওঁ স্বৰ্গীয় সুখ লাভ কৰে। আপুনি কি কৰিছে তাৰ পৰিণাম আপুনি এইটো জীৱনতে ভুগিব, আৰু এই জীৱনতে আপুনি স্থিৰ কৰিব লাগিব আপুনি নৰকত যাব নে স্বৰ্গত, আৰু সেইটো নিৰ্ধাৰণ হ'ব আপোনাৰ ভাগ্য কোনফালে গতি লৈছে। বেয়া কামৰ দ্বাৰা যিসকলে সুখ লাভ কৰে তেওঁলোকক দেখি আপুনি কেতিয়াও সেইটো পথ বাছি নল'ব। বেয়া কামৰ দ্বাৰা যিসকলে পথ বাছি লয় তেওঁলোকৰ সুখ মাত্ৰ দুদিনীয়া, বাকী জীৱনটো সদায় অন্ধকাৰত কটাব লাগে। ভাল কামৰ দ্বাৰা যিসকলে জীৱনৰ সুখ নিৰ্ধাৰণ কৰে তেওঁলোকৰ সুখ দেৰিকৈ আহে কিন্তু দীৰ্ঘদিন ধৰি থাকে। ডক্টৰ APJ আব্দুল কালাম ছাৰেও কৈ থৈ গৈছে, যিটো বস্তু জীৱনত অতি সোনকালে আহে সেইটো সদায় খন্তেকীয়া, আৰু যিটো দেৰিকৈ আহে সি আপোনাৰ ওচৰত দীৰ্ঘদিন ধৰি ৰৈ যায়। কাৰোবাক যদি ভাল পাব বিচাৰিছে তেনেহ'লে স্বাৰ্থবিহীনভাৱে ভাল পাওঁ, যাতে তেওঁ এৰি যোৱাৰ পাছতো আপুনি পস্তাব লগা নহয় আপোনাৰ মৰমত কমি ৰৈ গ'ল। বহু বেছি দিয়াৰ পাছতো যদি কোনোবাই আপোনাৰ ওচৰৰ পৰা আঁতৰি গৈছে তেনেহ'লে আপুনি সুখী থকা উচিত, কাৰণ সময় থাকোঁতে আপুনি বুজি পাই গৈছে প্ৰকৃতাৰ্থত সেই ব্যক্তিজনৰ মনত আপোনাৰ প্ৰতি কি আছে। আজি আপোনাৰ ওচৰত কি নাই সেইটোক লৈ দুখ কৰাতকৈ আজি আপোনাৰ ওচৰত কি আছে সেইটোৰ বাবে জীৱনক সদায় ধন্যবাদ দিয়ক, আৰু ইয়াতকৈ বেছি কৰিবৰ বাবে চেষ্টা কৰক। সেইটো হৈ গ'ল সফল জীৱনৰ আৰু সুন্দৰ জীৱনৰ এটা উৎস। এজন শিক্ষক সদায় সূৰ্যটোৰ দৰে নিজকে সদায় জ্বলাই ৰাখে আৰু গোটেই পৃথিৱীখনক পোহৰাবলৈ চেষ্টা কৰে। গতিকে বেলেগ কাৰোবাক সন্মান কৰক বা নকৰক, আপোনাৰ শিক্ষাগুৰুক কেতিয়াও সন্মান কৰিবলৈ নাপাহৰিব। বন্ধুসকল, জীৱনত যদি আপোনালোকে ভাল চিন্তা কৰে তেনেহ'লে আপোনাৰ লগত সদায় ভাল হ'ব। জীৱনত যদি বেয়া চিন্তা কৰে তেনেহ'লে আপোনাৰ লগত সদায় বেয়াই হ'ব। সেইজন ব্যক্তিৰ ওপৰত আমি কেতিয়াও বিশ্বাস কৰিবই নালাগে বা ভৰসা কৰিব নালাগে যিজন ব্যক্তিৰ নিজৰ ওপৰত একো ভৰসা নাই। বিশ্বাসটো সেইজন ব্যক্তিৰ ওপৰত কৰক যিজন ব্যক্তিৰ নিজৰ ওপৰত আত্মবিশ্বাস আছে, কাৰণ কিবা যদি কৰিব পাৰে তেওঁ কৰিব, সেইজনে নহয় যিজনৰ ওপৰত নিজৰে বিশ্বাস নাথাকে। কোনোবা এজন ব্যক্তিক যদি সমাজে গালি দি আছে তেনেহ'লে আপুনি তেওঁক গালি দিবলৈ নাযাব, সমাজেতো দিয়ে আছে, আপুনি তেওঁক এৰি দিয়ক। আৰু কোনোবা এজন ব্যক্তিক যদি অকল আপুনি গালি দি আছে, সমাজে একো কোৱা নাই, তেনেহ'লে আপুনি এবাৰ নিজকে চাব, কোনোতো একো কোৱাই নাই, অকল আপুনি কিয় গালি দি আছে। কাৰোবাৰ লগত যদি বন্ধুত্ব কৰিব মন আছে তেনেহ'লে সেইজনৰ লগত কৰক যিজনে মনেৰে ধনী হয়। যিজনে টকাৰে ধনী তেওঁ কেতিয়া ৰূপ সলায় তাৰ কোনো ভৰসা নাই, কিন্তু যিজন মনেৰে ধনী তেওঁ আপোনাক অন্ততঃ কেতিয়াও দুখীয়া হ'বলৈ নিদিয়ে। মানুহক যদি চিনি পাব বিচাৰিছে তেনেহ'লে 2টা টকা ধাৰলৈ দি চাওক, তেওঁৰ স্বভাৱ চৰিত্ৰ আৰু মনোভাৱ কেনেকুৱা তিল তিলকৈ আপুনি প্ৰমাণ পাব। ভাল যদি পাব বিচাৰিছে তেনেহ'লে কাৰোবাক সিমানখিনিলৈকে ভাল পাওক যিমানখিনি ভাল পোৱা তেওঁক দিয়াৰ পাছতো আপোনাৰ ওচৰত কিবা অলপ ৰৈ যায়, কাৰণ আপুনি যদি সকলো ভাল পোৱা তেওঁক দি দিয়ে তেনেহ'লে আপুনি কিয়ক লৈ জীয়াই থাকিব। দুখ আমি তেতিয়া পাওঁ যেতিয়া আমি বিচৰাৰ ধৰণে পৃথিৱীখন হৈ নুঠে। সেইবাবে জোখতকৈ বেছি বিচাৰিবলৈ এৰি দিয়ক, কাৰণ কোৱা হয়
যিসকলৰ এক্সপেক্টেশ্যন কম তেওঁলোকৰ জীৱনত সদায় দুখ কম আৰু যিসকলৰ আশা বেছি তেওঁলোকৰ জীৱনত সদায় দুখ বেছি জীৱনত যদি কিবা এটা বস্তু বিচাৰিছে আৰু পোৱা নাই তেনেহ'লে বুজি যাব আপুনি সেই বস্তুটো বিচাৰিলে কেতিয়াও নাপায় আপুনি সেই বস্তুটোৰ বাবে যোগ্য কেতিয়াও হোৱা নাই মানুহে আমাক অপমান আৰু ইনচাল্ট কৰিলে ইয়াৰ আটাইতকৈ ভাল উত্তৰ কি জানেনে ইয়াৰ আটাইতকৈ ভাল উত্তৰটো হৈ গ'ল সাইলেণ্ট হৈ ৰওক আৰু যিমানখিনি আপোনাৰ খং উঠিলে যিমানখিনি শক্তিৰ উৎপন্ন হ'ল সেই শক্তি আৰু সেই খংখিনি সেই মানুহজনৰ ওপৰত নহয় আপোনাৰ নিজৰ কামটোৰ ওপৰত লগাওক মানুহ সেইদিনালৈকেহে অকলশৰীয়া যিদিনালৈকে আপুনি আপোনাৰ কামটোত সফলতা অৰ্জন নকৰে অপমান আৰু ইনচাল্ট কৰা মানুহজনে তেতিয়াই জীৱনৰ আটাইতকৈ সুখ লাভ কৰে যেতিয়া আমি তেওঁলোকক ৰিপ্লাই দিওঁ সেইকেইজন ব্যক্তিৰ লগত কেতিয়াও ৰিলেশ্যন নাথাকিব কেতিয়াও তেওঁলোকৰ লগত আপুনি সম্পৰ্ক আগুৱাই নিনিব যিকেইজন ব্যক্তিয়ে আপোনাৰ বেয়া সময়ত আপোনাক এৰি থৈ গ'ল আৰু ভাল সময়ত আকৌ উভতি আহে জীৱনৰ এই তিনিটা সময়ত কেতিয়াও কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰিব যেতিয়া আপোনাৰ খং উঠি থাকে যেতিয়া আপুনি দুখত থাকে আৰু যেতিয়া আপুনি আটাইতকৈ সুখত থাকে কাৰণ সুখ দুখ আৰু খঙৰ সময়ত আমাৰ মানসিকতাটো স্থিৰ অৱস্থাত নাথাকে আৰু অস্থিৰ অৱস্থাত লোৱা কোনো সিদ্ধান্ত আচলতে জীৱনত কেতিয়াও সফল নহয় এটা সময় আছিল য'ত আমি মানুহক নিজৰ দুখ শ্বেয়াৰ কৰিলে আমাৰ দুখবোৰ কমি গৈছিল আৰু আজিৰ দিনত আমি মানুহৰ আগত দুখ শ্বেয়াৰ কৰাৰ লগে লগে আমাৰ দুখবোৰ আৰু বেছি বাঢ়ি যোৱা হ'ল সুখী সদায় সেইসকলে থাকিব পাৰে যিসকলে মানুহৰ কথাবোৰ কেতিয়াও অন্তৰত ল'ব নিশিকে যিদিনাৰ পৰা আপুনি মানুহৰ কথাবোৰ অন্তৰত ল'বলৈ আৰম্ভ কৰিব পৃথিৱীৰ আটাইতকৈ দুখী ব্যক্তি আপুনি হৈ পৰিব ভগৱানক প্ৰাৰ্থনা কৰাৰ পাছতো যদি আমাৰ আটাইতকৈ মৰমৰ কিবা এটা বস্তু তেওঁ আমাৰ পৰা লৈ গুচি গৈছে তেনেহ'লে বুজি যাব সেই বস্তুটো আমি ভাল নিশ্চয় পাওঁ কিন্তু সেইটো আমাৰ বাবে কেতিয়াও বনা নাই সেইটো আমাৰ বাবে অনিষ্টকাৰী কাৰণ ভগৱানে কেতিয়াও আমাৰ বেয়া হোৱাটো নিবিচাৰে জীৱনত যদি আপুনি কাৰো বেয়া কৰা নাই তেনেহ'লে আপোনাৰ লগতো একো বেয়া হোৱা নাই যিটো হৈছে সেইটো আপোনাৰ ভালৰ বাবে হৈছে মাথো তাৰ প্ৰমাণ পাবলৈ আমি ধৈৰ্য সহকাৰে অপেক্ষা কৰা উচিত